প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত ৰাজ্যত চলিছে ব্যাপক দুৰ্নীতি। এইবাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত শান্তিপুৰ গাঁও পঞ্চায়ততো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত চলিছে দুৰ্নীতি। সবিশেষ জানিবৰ বাবে চাওক আমাৰ এই ৰিপৰ্ট। আপকো শিৱসাগৰ জিলা সমিতিৰ সভাপতি পদুম শইকীয়া ডাঙৰীয়াই PM কিষাণ নিধি আঁচনিৰ যি ধন তেওঁ গোৰেগাঁওস্থিত SBI শাখাত তেওঁ 2000কৈ মুঠ 4টা কিস্তি লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু তেওঁ পত্নী এগৰাকী চৰকাৰী বিষয়া, গতিকে কি ভিত্তিত তেওঁ এই আঁচনি ধন লাভ কৰিবলৈ সক্ষম হ'ল, এক গভীৰ চিন্তনীয় বিষয়। পদুম শইকীয়া ডাঙৰীয়াৰ লগতে শিৱসাগৰ জিলাখনত যিসমূহ এই আঁচনিৰ জৰিয়তে ধন লাভ কৰিব, অনিয়মেৰে এই আঁচনিৰ জৰিয়তে ধন লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি বৃহত্তৰ গণসন্মিলন অসম শিৱসাগৰ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। জয় অসম।